Hello everyone, মই দেৱজনী বৰা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি এতিয়া ৰাতিপুৱা বৰ্তমান গৈ আছোঁ মাৰ্কেটলৈ। কিয় গৈছোঁ কি কথা সেইখিনি সকলোবোৰ ক'ম। আৰু এইফালে চাওকচোন বৌমনক মই লৈ গৈছোঁ, বতাহ খাই গৈ আছে। আৰু এতিয়া আমি পালোহি মাকুমগিলা আৰু এইফালে এতিয়া উঠিব আমাৰ বা উঠিব এতিয়া। আৰু আজি আমি গৈ আছোঁ বৰ্তমান মেডিকেল গৈ আছোঁ আলি নাৰ্ছিং হোমলৈ। আৰু কিয় গৈছোঁ কি কথা সেইখিনিও ক'ম আৰু আপোনালোকে তাৰে কিবা এটা আমাক চলিউশ্যন দিব বুলি আশা থাকিল। আৰু এইফালে চাওকচোন বুমনে হাৱা খাই গৈ আছিলে, সেইকাৰণে তাৰ অকণমান চকু পানী ওলাইছে। আৰু এইফালে ওচৰত বহাই দিলোঁ আৰু এতিয়া আমি আকৌ গৈ আছোঁ পুনৰ। আৰু আমি গৈছোঁ একচুৱেলি চুলি ট্ৰিটমেণ্টৰ কাৰণে। আৰু যিহেতু এতিয়া চুলি পূৰা সৰিছে ন, কি লগালে ভাল হ'ব আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আমি বৰ্তমান পালোহি ইপাৰ আৰু এইফালে বাগান ধুনীয়া বাগান আছে আৰু আপোনালোকে যিসকলে আহিছে দেখিছেই চাগে। আৰু এতিয়া আমি বৰ্তমান মেডিকেল পাই গ'লোহি আৰু এইফালে এতিয়া ৰৈ আছোঁ। আৰু আমাৰ যিহেতু এতিয়া টিকেট আছে 23 নম্বৰত আছে, সেইকাৰণে বহুত দেৰি ৰ'ব লাগিব। আমি আহি পাওঁতেই 4-5টামান গৈছেহে, সেইকাৰণে আমাৰ দেৰি হ'ব। আমি সেইকাৰণে যাওঁ এতিয়া প্ৰথমে বজাৰ কৰি লওঁগৈ, যিহেতু বহুত দেৰি হ'ব। সেইকাৰণে আমি দুয়োজনী কথা পাতিছোঁ যে বই প্ৰথমে বজাৰখিনি কৰি লওঁ আৰু তাৰপিছত আকৌ আমি আঁতৰাম। সেই বুলি কৈয়ে আমি দুইজনী গ'লোঁ বজাৰ কৰিবলৈ আৰু বজাৰ কৰা ভিডিঅ'খিনি নবনালোঁ। আৰু আমি এতিয়া বজাৰ কৰি আহিলোঁ। আহি পিনে এইফালে চাওকচোন আমি কিমান বজাৰ কৰিলোঁ। আৰু এটা ভাল খবৰ আহি আছে, সেইটো পিছত ক'ম আপোনালোকক। আৰু ভাল খবৰটো জানিবলৈ আপোনালোকৰ নিশ্চয় মন যাব, সেইকাৰণে আৰু এতিয়া নকওঁ। আৰু এইফালে চাওকচোন বুমনে ইমান ধুনীয়াকৈ জেঠাইকৰ লগত আছে। আৰু যিহেতু এতিয়া সি খোজকাঢ়িব ধৰিছে, সেইকাৰণে এটা আঙুলিত ধৰি খোজকাঢ়িব বিচাৰে। আৰু ঘপককৈ মই পুৰণা স্কুলত পঢ়া বাইদেউ এগৰাকীক লগ পালোঁ আৰু লগ পাই ভাল লাগিলে, কথা পাতিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এইখিনিতে কৈ থওঁ আপোনালোকে যদি চুলিৰ বেমাৰত ভুগি আছে তেনেহ'লে মুনাফ মেমৰিয়েল হস্পিটেলত বুধবাৰ দিনাখন এজন ডক্তৰ বহে, ডক্তৰ ভট্টাচাৰ্য বুলি। তেওঁ 10 বজাৰ পৰা 2 বজালৈ বহে। আৰু আপোনালোকে কোনোবাই যদি ভুগি আছে তেনেহ'লে যাব পাৰে আৰু বহুত ভাল ট্ৰিটমেণ্ট পাব আপোনালোকে। আৰু এনেকৈ দেখাই মেলি আমি আহি গ'লোঁ ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আৰু অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আৰু আজিলৈ আহিলোঁ, বাই বাই।